নমস্কাৰ বন্ধুসকল, মই কুইজৰ জৰিয়তে আপোনালোকক বিশেষ কিছুমান তথ্য জনাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে এই তথ্যখিনি জানি ভাল পাব। যদি ভাল পায় আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ খণ্ডৰ কুইজৰ প্ৰথমটো কুৱেশ্যন আপোনালোকলৈ আগবঢ়াইছোঁ। আজি প্ৰথমটো কুৱেশ্যন, ভাৰতত এতিয়া বিমুদ্ৰাকৰণ হৈছে, কেছলেছ ট্ৰেনজেকশ্যনৰ কথা কোৱা হৈছে। কিন্তু এটা সময়ত ট্ৰেনজেকশ্যনৰ সুবিধাৰ বাবেই টকাৰ প্ৰচলন কৰিছিল। মোৰ প্ৰশ্নটো হ'ল, ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে কোনে টকাৰ প্ৰচলন কৰিছিল? আপোনাৰ মনত পৰিছেনে উত্তৰটো? মই জনাই দিছোঁ উত্তৰটো। উত্তৰটো হ'ল, শ্বেৰ শ্বাহে টকাৰ প্ৰচলন কৰিছিল 1542 চনত। 1542 চনত শ্বেৰ শ্বাহে ভাৰতবৰ্ষত প্ৰথম টকাৰ প্ৰচলন কৰিছিল। এইবাৰ মই আপোনালোকলৈ দ্বিতীয়টো প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ। অস্কাৰ বঁটা, আমি সকলোৱে জানো যে অস্কাৰ বঁটা চলচ্চিত্ৰৰ জগতখনৰ সৈতে জড়িত। কিন্তু এবিধ অস্কাৰ বঁটা আছে যিবিধ খেলৰ ক্ষেত্ৰত প্ৰদান কৰা হয়। এবিধ খেলৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈজনক অস্কাৰ বঁটা প্ৰদান কৰা হয়। মোৰ প্ৰশ্নটো হ'ল, কোনবিধ খেলত এই অস্কাৰ প্ৰদান কৰা হয়? উত্তৰটো হ'ল দবা খেল, চেছ খেল। চেছ খেলত বৰ্ষশ্ৰেষ্ঠ খেলুৱৈজনক অস্কাৰ বঁটা প্ৰদান কৰা হয়। এইবাৰ মই আপোনালোকলৈ তৃতীয়টো প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৃথিৱীৰ প্ৰায় সকলো দেশৰ মানুহেই নিজৰ জন্মভূমিক মাতৃভূমি বুলি কয়। কিন্তু এখন দেশ আছে যিখন দেশৰ নাগৰিকে নিজৰ জন্মভূমিক পিতৃভূমি বুলি কয়। মোৰ প্ৰশ্নটো হ'ল, কোনখন দেশৰ নাগৰিকে নিজৰ জন্মভূমিক পিতৃভূমি বুলি কয়? উত্তৰটো নিশ্চয় জানে, নাজানিলেও মই জনাই দিছোঁ, জাৰ্মানী। জাৰ্মানীৰ নাগৰিকসকলে নিজৰ জন্মভূমিক পিতৃভূমি বুলি কয়। এইবাৰ মই আপোনালোকলৈ 4 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। 4 নম্বৰ প্ৰশ্নটো হ'ল, হোৱাইট হাউচ। হোৱাইট হাউচ আমাৰ সকলোৰে পৰিচিত। হোৱাইট হাউচ হ'ল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ভৱন। ব্লু হাউচ বাৰু জানে নেকি? ব্লু হাউচ হ'ল এখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ ৰাষ্ট্ৰপতি ভৱন। মোৰ প্ৰশ্নটো হ'ল, কোনখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ ভৱনটোক ব্লু হাউচ বুলি কোৱা হয়? জানেনে বাৰু উত্তৰটো? উত্তৰটো হ'ল দক্ষিণ কোৰিয়া। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ ভৱনটোক ব্লু হাউচ বুলি কোৱা হয়। এইবাৰ আপোনালোকলৈ পঞ্চমটো প্ৰশ্ন। এটি শিশুৰ শৰীৰত হাড়ৰ সংখ্যা কিমান থাকে বাৰু জানেনে? এজন প্ৰাপ্তবয়স্ক মানুহৰ সৈতে সমান, কম নে বেছি? আপোনাৰ নিশ্চয় মনলৈ আহিছে, যিহেতু শিশু নিশ্চয় কম আছে। কিন্তু আচলতে তাৰ ওলোটাটোহে। এজন শিশুৰ শৰীৰত প্ৰায় 300ডাল হাড় থাকে আৰু এই হাড়বিলাক কাৰ্টিলেজ হিচাপে থাকে। বয়স বঢ়াৰ লগে লগে এই হাড়বোৰ ক্ৰমান্বয়ে কাৰ্টিলেজবোৰ হাড়ৰ লগত মিলি যায় আৰু শেষত 206ডাল হাড়ত ৰয়গৈ। গতিকে শিশুৰ হাড়ৰ সংখ্যা প্ৰাপ্তবয়স্কতকৈ বেছি, 300ডাল। এইবাৰ আপোনালোকলৈ 6 নম্বৰ প্ৰশ্নটো। হেল্ল', খবৰ ভালনে? হেল্ল', কোনে কৈছে? আজিকালি এই কথাটো আমাৰ একেবাৰে তেনেই সাধাৰণ কথা। আমি সকলোৱে হেল্ল' সাধাৰণভাৱে ব্যৱহাৰ কৰোঁ। কিন্তু প্ৰশ্নটো হ'ল, প্ৰথমবাৰৰ বাবে হেল্ল' কোনে ব্যৱহাৰ কৰিছিল? আপোনালোকৰ মনলৈ নিশ্চয় আহিছে, গ্ৰাহাম বেলৰ নাম। স্বাভাৱিক, কিয়নো গ্ৰাহাম বেলেই টেলিফোন আৱিষ্কাৰ কৰিছিল। কিন্তু গ্ৰাহাম বেলে হেল্ল' শব্দটো দিয়া নাছিল। গ্ৰাহাম বেলে দিছিলে আহৈ বুলি এটা শব্দ। হেল্ল' শব্দটো পোন প্ৰথমবাৰৰ বাবে আগবঢ়াইছিল টমাছ আলভা এডিছনে। এইবাৰ আপোনালোকলৈ 7 নম্বৰ প্ৰশ্ন। অসমীয়া বিয়া মাহ হালধি সানি নোৱাই ধুৱাই অসমীয়া বিয়া পৰম্পৰাগতভাৱে পালন কৰা হয়। এই আমি দেখি আহিছোঁ, আমি সকলোৱে জানো। অসমত পোন প্ৰথমবাৰৰ বাবে ৰেজিষ্ট্ৰি বিবাহ এখন হৈছিল। সেই প্ৰথম ৰেজিষ্ট্ৰি বিবাহখন কাৰ আছিল, এই কথা জানেনে বাৰু?
অসমৰ প্ৰথমখন ৰেজিষ্ট্ৰি বিয়া হৈছিল গুণাভিৰাম বৰুৱাৰ দ্বিতীয় বিবাহখন। এইবাৰ মই আপোনালোকলৈ আন এটা মনোগ্ৰাহী প্ৰশ্ন 8 নম্বৰত আগবঢ়াব বিচাৰিছোঁ। দীঘলী পুখুৰী। কত প্ৰেমিক প্ৰেমিকাৰ স্মৃতি জড়িত হৈ আছে এই দীঘলী পুখুৰীৰ সৈতে। কত জনৰ হাঁহি কান্দোন সুখ দুখৰ স্মৃতি বিজড়িত হৈ আছে, সাক্ষী হৈ আছে এই দীঘলী পুখুৰী। ভয় নাখাব, মই আপোনালোকক কবিতা শুনাই আমনি কৰিব বিচৰা নাই। মই মাত্ৰ জানিব বিচাৰিছোঁ এই দীঘলী পুখুৰীটো কোনে খন্দাইছিল। জানেনে বাৰু ইয়াৰ উত্তৰটো? ইয়াৰ উত্তৰটো হ'ল ৰজা ভগদত্তই খন্দাইছিল নিজৰ জীয়েকক দুৰ্যোধনলৈ বিয়া দিয়াৰ স্মৃতি হিচাপে এই দীঘলী পুখুৰী খন্দাইছিল। এইবাৰ মই আপোনালোকলৈ আন এটি আকৰ্ষণীয় প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ। মোৰ 9 নম্বৰ প্ৰশ্নটো হ'ল, আপুনি বাৰু 100টা শব্দ ক'ব পাৰিবনে য'ত ABCD এইকেইটা আখৰ ব্যৱহাৰ হোৱা নাই, ইংৰাজী শব্দ? সময় দিলে নিশ্চয় পাৰিব, কাৰণ আপোনাৰ জ্ঞানৰ ভাণ্ডাৰৰ পৰা 100টা শব্দ ABCD নথকা বিচাৰি নিশ্চয় উলিয়াব পাৰিব। কিন্তু আমাৰ হাতত সময় নাই, আৰু অতি শ্বৰ্টকৈ আপুনি এইকেইটা উলিয়াব পাৰিব। এইকেইটা হ'ল 0, 1, 2, 3 পৰা 99লৈ। চাওকচোন বাৰু এই শব্দকেইটাত ABCD আছেনে নাই। এইবাৰ আন এটা আমি সদায় দেখি থকা, জানি থকা, আমি ভাবি থকা, যি ধৰণে ভাবি থাকোঁ তাতকৈ অকণ ব্যতিক্ৰম যেন লগা এটা প্ৰশ্ন 10 নম্বৰ প্ৰশ্ন হিচাপে, আজিৰ খণ্ডৰ অন্তিম প্ৰশ্ন হিচাপে মই আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। সেইটো হ'ল তাজমহল আৰু কুতুব মিনাৰ। ইয়াৰ ভিতৰত কোনটোৰ উচ্চতা বেছি? স্বাভাৱিকতে আপোনাৰ মনলৈ আহিছে কুতুব মিনাৰৰ নাম, কিন্তু আচলতে কুতুব মিনাৰতকৈ তাজমহলহে ওখ। আজিৰ খণ্ডৰ এই 10টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালোঁ। যদি আপোনালোকৰ ভাল লাগিছে, পুনৰবাৰ মই ক'ব বিচাৰিছোঁ আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।